হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভাল বুলি কি ক'ম, ইমান ভাল নহয় মোৰ। আজি প্ৰায় হৈ গ'ল, কেইবাদিনো হৈ গ'ল মই এনেকৈ ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ বহুত ডাঙৰ এটা সমস্যা হৈ গ'ল। সমস্যাটো আপোনালোকৰ আগত মই কৈ আছোঁ, কিন্তু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তো গাইজ, আজি মোটামুটি হৈ গ'ল মোৰ এনেকুৱা প্ৰায় 10-12 দিনমান হৈ গ'ল। কি হৈ গ'ল মই নিজে নাজানো। মোৰ ইউটিউব ভিডিঅ' মই যিমান ইউটিউবত মই ভিডিঅ' আপলোড দিছিলোঁ, গোটেইখিনি ভিডিঅ' মোৰ ডিলেট হৈ গৈছে। কিন্তু ভগৱানৰ কৃপাত মোৰ চেনেলটো ডিলেট হোৱা নাই, চেনেলটো বাৰু ঠিকেই আছে। তো মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে সেইখিনিয়ে হয়তো ভাবিছে মই ইমান দিন হৈ গ'ল মই কিয় ইউটিউবত ভিডিঅ' দিয়া নাই। তো মোৰ একেবাৰে মন চন বহুত বেয়া, কাৰণ ইমানকেইটা ভিডিঅ' দিছিলোঁ, ইমানকেইটা ভিডিঅ' ইমান কষ্ট কৰিছিলোঁ। তো ইমানকেইটা ভিডিঅ' দিয়াৰ পিছত মোৰ ভিডিঅ'কেইটা ডিলেট হৈ গৈছে। ভিডিঅ'কেইটা ডিলেট হৈ যোৱাৰ কাৰণে মোৰ একেবাৰে মনটো ভাল নহয়। তো সেইবাবে আজি ভালেকেইদিন হ'ল মই ভিডিঅ' সেনেকৈ আপলোড দিয়াই নাই। তো আজি ভাবিলোঁ মই মোৰ দুখৰ কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ আগত শ্বেয়াৰ কৰিলে হয়তো মোৰ মনটো অলপ ভাল লাগিব, আৰু আপোনালোকেও নাজানা কথাটো গম পাব যে ভিডিঅ'কেইটাও পোৱা নাই হয়তো আপোনালোকে। তাৰ উপৰি ধৰক ময়ো ভিডিঅ' আপলোড এনেকৈ দিয়া নাই। তো সেইবাবে আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ মোৰ সকলোখিনি সমস্যা। ভগৱানে কি পৰীক্ষা লৈছে মই নাজানো। তো মোৰ ভিডিঅ'কেইটা কেনেকৈ নিজে নিজে ডিলেট হৈ গ'ল সেইটো মই নিজে নাজানো। তো চেনেলটো আছে, তো চেনেলটো আছে সেইবাবে মই ধন্যবাদ দিছোঁ। তো এতিয়াৰ পৰা মোক আকৌ আপোনালোকে পাই থাকিব, নতুন নতুন ভিডিঅ' লৈ আহিম মই আপোনালোকৰ মাজত। কিমানখিনি পাৰোঁ নোৱাৰোঁ মই সেইখিনি আপোনালোকৰ আগত এতিয়া ক'ব নোৱাৰিম, কাৰণ মই হ'লেও আপোনালোকক মানে মনোৰঞ্জন দিবলৈ বা এনেকৈ ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰি যাম। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পাইছে আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ কমেণ্টবিলাক পঢ়িলে ভাল লাগে। মন চন একেবাৰে ভাল নহয়। তো সেইবাবে ভাবিছোঁ, সেইকাৰণে বহুত দিন হৈ গ'ল ভিডিঅ' মই এনেকৈ দিয়াও নাছিলোঁ, কাৰণ ইমান মন ভাল লগা নাছিলে। তাৰোপৰি মোৰো অলপ স্বাস্থ্য অলপ বেয়া আছিলে। তো সৰস্বতী পূজাৰো ভিডিঅ' মই ইমান ধুনীয়া বনাইছিলোঁ, গোটেইখিনি ডিলেট হ'ল। তাৰোপৰি মোৰ মোবাইলটোও বেয়া হ'ল। মোবাইলটো বেয়া হোৱাৰ কাৰণে মই আজি ভালেকেইদিন হ'ল সেনেকৈ ভিডিঅ' দিয়াও নাই। এতিয়াৰ পৰা মই আৰু নতুন নতুন ব্লগ আপোনালোকৰ মাজত দিবলৈ মই চেষ্টা কৰি যাম। তো সেইবাবে আপোনালোকে ভিডিঅ'বিলাক একেবাৰে কণ্টিনিউ কৰি চাই থাকিব। আৰু 2 দিন পিছত মোৰ ল'ৰাটোৰ বাৰ্থডে আছে। ল'ৰাটোৰ বাৰ্থডে কাৰণে এতিয়া কি বুলি কয়, বাৰ্থডে ভিডিঅ' মই আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম, কাৰণ বাৰ্থডে আৰু 2 দিন আছে মাত্ৰ। 2 দিনৰ পিছত তাৰ বাৰ্থডে আহিব। আৰু ক'ত কেনেকৈ কি দেখুৱাম নাজানো, কিন্তু মই আপোনালোকৰ মাজত মই বাৰ্থডে ভিডিঅ'টো দিবলৈ চেষ্টা কৰি যাম। তো অলপ আগতে মই কৈছিলোঁৱেই যে মোৰ অলপ স্বাস্থ্যটো ইমান ভাল নহয়, সেইবাবে মই এতিয়া যাম হস্পিটেলত গৈ অলপমান কিবাকিবি কৰিব লগা আছে, সেইখিনি কৰি লৈ পেলাই, কাৰণ 2 দিনহে আছে ল'ৰাটোৰ বাৰ্থডেলৈ। সেইবাবে ভাবিছোঁ অলপ বজাৰ সমাৰ কৰিব লাগে, তাকো কিবাকিবি অলপ লৈ দিব লাগে। ঘৰৰো অলপমান কিবাকিবি খুচুৰি বস্তু বজাৰ সমাৰ কৰিব লগা আছে। সেইবাবে বজাৰখিনি কৰিব যাম এতিয়া। মই আপোনালোকক ক'ত বজাৰ কৰোঁ আৰু ক'ত মই এতিয়া হস্পিটেলত যাম অলপমান এনে দেখুৱাম। এতিয়া মই এতিয়া ৰেডি হৈয়ে আছোঁ, আৰু ল'ৰাটো আৰু হাজবেণ্ড গৈছে, ওচৰতে দোকান আছে, দোকানত গৈছে। সিহঁতে অহাৰ পিছতে আমি এতিয়া বজাৰ যাম। 1 নম্বৰত যাম, ফাৰ্ষ্ট টাইম মই যাম এতিয়া হস্পিটেলত অলপমান কিবা পৰীক্ষা নিৰীক্ষা কৰিব লগা আছে, এইখিনি কৰি লৈ তাৰপিছতে যাম। নেক্সট আমি যাম বজাৰত কি বজাৰ কৰোঁ, কি নকৰোঁ, গোটেইখিনি আপোনালোকক দেখুৱাম মই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেন্তে ব'লকচোন গৈ থাকোঁ। তো গাইজ, আহি পালোঁ আমি এতিয়া হস্পিটেলখন আহি পালোঁ ঠিকেই, কিন্তু নাৰ্ছ ডক্টৰ কাকো লগ নাপালোঁ। আজি মোৰ ডক্টৰক দেখুৱাও নহ'ব, চেকআপ কৰাও নহ'ব, সেইবাবে এতিয়া যাই থাকোঁ আমি বজাৰলৈ।
তো গাইজ মেডিকেলো গ'লোঁ আৰু বজাৰো গ'লোঁ, কিন্তু এটা কামতো আমি ছাকচেছ হ'ব নোৱাৰিলোঁ, কাৰণ ফোন আহিলে যে বোলে ল'ৰাটো টিউশ্যনৰ কথা একচুৱেলি পাহৰি গৈছিলোঁ, কাৰণ যাওঁতেও আমাৰ অলপমান দেৰিয়ে হৈছিলে, সেইবাবে গোটেইখিনি বস্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো মই ভাবোঁ আপোনালোকক মই যিখিনি দেখুৱাইছোঁ সেইখিনি চাই আপোনালোকে ভাল পাব। তো মই আপোনালোকৰ মাজলৈ ল'ৰাটোৰ বাৰ্থডে ব্লগটো দিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ মই চেষ্টা কৰিম। তো আজিলৈ বাই বাই।